কুত্তার বাচ্চা শ্যাম কানু সিদ্ধার্থ শর্মা দিয়ে সুরত কেম্পা পিকাম ৰঙা কৰি দিম মোক তাৰপিছতে আজিতো চাহ আহি আছে মানুহবিলাক চাই থাকে দেখোন সেই গাইজ আজি ৰাস চাব আহিছিলোঁ মানে আজি লাষ্ট ৰাস ইমান দিনে মই ৰাস চাব মনে যোৱা নাই চোৱাই নাই আজি লাষ্ট বুলি ওলাই আহিলোঁ আমাৰ হাজোৰ ওচৰত যিবিলাক ৰাস আছে সেই গোটেইকেইখন আজি চাম মানে প্ৰথম শুৱালকুছিত গ'লোঁ চাম মানে চালোঁৱে প্ৰথম শুৱালকুছিত গ'লোঁ তাৰপিছত পানীটেমাত চালোঁ ৰামদিয়াত চালোঁ আৰু এতিয়া লাষ্টত আমাৰ হাজোৰ ওচৰত বৰমবৈ নামৰ এটা জেগা আছে তাত ৰাস চাব আহিছোঁ চবতে মানে চেম পৰিৱেশ এই পাগলা গাড়ীখন আছে ডাঙৰ চকৰিটো আছে মানুহ উঠা আৰু সৰু সৰু ল'ৰাৰ এই গাড়ী উঠা এইগিলাখন আছে আৰু চেম চবতে একে বস্তু ৰাধা কৃষ্ণৰ প্ৰেম লীলা 16,000 গোপিনীৰ লগত ৰাসলীলা শ্ৰীকৃষ্ণৰ সেইবিলাক চালোঁ চব চেম প্ৰত্যেক বছৰৰ দৰে খালি কি এইবাৰ এটা ইউনিক বস্তু আছে প্ৰত্যেকখন ৰাসতে প্ৰত্যেকখন দোকানতে জুবিনদাৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি জনাইছে ভাল লাগিছে দাদাক সকলোৱে মৰম কৰে কিন্তু এই বৰমবৰ ৰাসত মোৰ এটা বস্তু বহুত ভাল লাগিছে দিল খুচ হৈ গৈছে মোৰ মানে কি বস্তু জানেনে গাইজ আপোনালোকক দেখুৱাইছোঁ চাওক পিকবিলাকৰ কাৰণে হয়তো আপোনালোকে ভালকৈ দেখা নাই কিন্তু ইয়াতে লেখা আছে যে সিদ্ধাৰ্থ শৰ্মা ইয়াত জাবৰ পেলক বোলে কি হ'ব মানুহে জাবৰটো পেলছে মুখত পিকো মাৰছে আৰু এইটো হ'ল শেখৰ জ্যোতি গোস্বামী একটো চিনিয়ে নাপায় এনেকৈ পিক পাইছে মানুহে অৱশেষত ৰাসবিলাক ঘূৰি ঘূৰি বৰমবৰ ৰাস কমিটিৰ এইটো ছিষ্টেম মোৰ ভাল লাগিছে ইহঁতক কেনেকৈ শিক্ষাটো দিব লাগে আৰু শিখৰ তিখৰ খোৱা চলিগিলাৰ কাৰণে ভাল হৈছে য'তে ত'তে পিক মাৰাতকৈ সিহঁতৰ মুখকেইখনত পিক মাৰি মজাটো ল'ব লাগে যিহেতু মই শিখৰ গুটখা তামোল চামোল নাখাওঁ তো মই মিঠা পান এটা খাই হ'লেও পিকাম যিহেতু ৰাইজৰ বিপুল দাবী পিকাব লাগিবই তো এতিয়া মিঠা পান এখন কিনো আৰু পূৰা লাল কৰি দিওঁ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু কুত্তাৰ বাচ্চাত ৰহ পান এখন খাই আহোঁ আৰু তহঁতৰ মুখ পূৰা পিকাই লাল কৰি দিম চাই থাক জৰ্দা বান্ধ বৰমবৈ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন কমিটিৰ সন্মানীয় সম্পাদক